পৃথিৱীৰ মৰম পঞ্চম অধ্যায়। কেঙে চৰাই, জন্তু, মাছ, কাছ আৰু সাপ আদিৰ বিষয়ে বহু কথাই জানে। সেই কথাবোৰ ক'ত কেনেকৈ জানিলে সেই কথা ভাবি কানাই আচৰিত হয়। কানাই এদিন কেঙক সুধিলে, তই যে এইটো পেটুলুকা, সৌটো হেটুলুকা, এইজোপা বাঁহপাতি, সৌজোপা চিতলপাতি, এইবোৰ কথা সৰসৰকৈ কৈ যাৱ, এই কথাবোৰ আচলতে তই জানিলি কিদৰে? কানাইৰ কথা শুনি কেঙে হাঁহিলে। সেইটোনো কি আচৰিত কথা? চকু, কাণ, নাক এইবোৰ বন্ধ কৰি নাৰাখি সদায় সকলোবোৰ খুটি নাটি মাৰি জানিব লাগে। আৰু আচল কথা কি জান? গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি এইবোৰক ভাল পাব লাগে। এইবোৰক ভাল পালেহে এইবোৰৰ বিষয়ে ভালদৰে জানিবলৈ আগ্ৰহ হয়। বাইদেউহঁতে দেখোন সেইবোৰৰ কথা কিতাপত পায় বুলিয়েই কৈছে। কিতাপততো পায়, কিন্তু সেইবোৰ ডাঙৰ হ'লেহে পঢ়িব পাৰিবি। সেইবোৰ কিতাপ মোৰো বহুত আছে, পাছত পঢ়িব পাৰিবি। এতিয়া পিছে মনে মনে থাক। কথা পাতি থাকিলে মাছ নুখুটে। কালি পুৱা আহিবি, পঢ়া শেষ হোৱাৰ পাছতে তোক চৰাইবোৰৰ কথা ক'ম। কেঙে বৰশী বোৱাত লাগিল। কানায়েও বৰশীৰ টোপোৱাত লাগিল। ডাৱৰীয়া বতৰত মাছে সাধাৰণতে বৰশী টোপত মুখ নিদিয়ে। কেঙে ভোৰভোৰালে। বৰষুণৰ বতৰত সাধাৰণতে কিয় এনে হয়? কানায়ে সুধিলে। এই জলচৰ জীৱবিলাকৰ আচৰণবিলাকৰ বিষয়ে বহু কথাই বুজা নাযায়। সাধাৰণতে বতৰৰ পৰিৱৰ্তন হ'লে সাময়িক আচৰণো সলনি হয়। বৰষুণ হ'লে সাধাৰণতে গছৰ ডালে পাতে থকা পোক-পৰুৱাবোৰ পানীত পৰে। পানীৰ সোঁতে উটাই অনা জাবৰ-জোথৰত আছে মাছৰ উপযোগী খাদ্য। গতিকে বৰশীৰ টোপটোলৈ চাব কিয়? কেঙৰ বৰশী বোৱাত মন নবহিল। গাজনি ঢেৰেকনিৰে উন্দোলাই অহা আকাশখনলৈ চাই তাৰ ভয়ো লাগিল। বৰষুণ পাতলীয়াকৈ পৰিবলৈ আৰম্ভ কৰা সময়তে কানাই বৰশী ছিপডাল হাতত লৈ উঠিল। কেঙো উঠিল। উভতি আহোঁতে বাটত কেঙে ক'লে, কালি বৰষুণ প্ৰথমে অহা সময়তে মাছৰ উজান উঠে। মাছৰ উজানটোনো কি? তই উজানৰ মাছ ধৰিলে নিজেই বুজিবি। সময়ত মই কম, ওলাবি। মাছৰ উজান উঠিলে পানীত ননমাকৈয়ে মাছ ধৰিব পৰা যায়। বগাই অহা মাছ মাটিয়েদি বগুৱাই বাই উঠি আহে। বাম পানীয়েদি বৰ বৰ মাছো আহে পাৰলৈ। ধৰি ধৰি তই শেষ কৰিব নোৱাৰ। সেইদিনা ৰাতি কানাইৰ টোপনি নাহিল। মাছৰ উজানৰ সপোন দেখি সি বহু সময় ওপৰলৈ চাই থাকিল। এসময়ত দবা-পিটা বৰষুণ আহিল। ছালৰ পৰা পৰা পানীৰ শব্দৰ পৰাই সি উমান ল'লে। মাছৰ উজানৰ সপোন দেখি দেখি এটা সময়ত তাৰ গভীৰ টোপনি আহিল। পিছদিনা পুৱাই চাহ-জলপান খাই কানায়ে ঢাপলি মেলিলে কেঙৰ ঘৰলৈ। সি দৌৰি যাওঁতে বাটত দেখা পালে পথাৰৰ ফালে মানুহ শাৰী শাৰী হৈ যোৱা। হাতত খালৈ, মোনা যি পায় তাকেই লৈ মানুহবোৰ কোবাকুবিকৈ গৈছে। কানাই দৌৰি দৌৰি গৈ কেঙৰ চোতাল পাওঁতে কেঙে প্ৰকাণ্ড খালৈ এটা লৈ ওলাইছে। সি কানাইক দেখিয়েই হাঁহি হাঁহি ক'লে, ব'ল আজি উজানৰ মাছ ধৰিবি। পথাৰৰ ফালে কেং আৰু কানাই নগ'ল। আমি বিলৰ ফালে যাওঁ ব'ল। পাহাৰৰ কাষৰ সৰু সৰু জানবোৰত মাছৰ খেল দেখিবি ব'ল। সিহঁত কোবাকুবিকৈ গৈ যি ঠাইত ৰ'লগৈ সেই ঠাইখন ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা 2 কিলোমিটাৰমান দূৰত হ'ব। পাহাৰৰ কাষত সৰু উপনৈ ডিফলু নৈ বৈ অহা এটা সৰু জানৰ পাৰত সিহঁত ৰ'ল। জানটো কাজিৰঙাৰ মাজৰ বিলৰ পৰা বৈ অহা পানী এসোঁতৰ লগ লাগিছে। বৰষুণৰ পানী পাহাৰৰ শিলনিৰ মাজেদি যেনিয়ে তেনিয়ে বৈ আহিছে। মাজে মাজে শুকান গাছপাতৰ ওপৰেদি বৈ আহিছে প্ৰথম বৰষুণৰ বোকা পানী। মাছবোৰ যেনিয়ে তেনিয়ে বগাই ফুৰিছে। কানাই যি ঠাইত ৰৈ আছিল সেই ঠাইটুকুৰা ওখ। এটা কাষেদি পানী এসোঁতা বৈ গৈছে জানটোলৈ। পানীসোঁতা প্ৰকৃততে ওপৰৰ পৰা বাগৰি অহা, জুৰিটোৰ পাৰ বাগৰি অহা। তই পানী ডোঙালৈ চাই থাক, সৰুবোৰ নধৰিবি, ডাঙৰ কিবা দেখিলে ধৰিবি। কেঙে তাক সেই ঠাইত এৰি পানীৰ সোঁতটো পাৰ হৈ অলপ দূৰত গ'ল। সৰু মিড্ডাখন কানাইলৈ দলিয়াই দি ক'লে, এইখন ল'।
মাগুৰ শিঙি মাছ হাতেৰে ধৰাৰ আগতে চাই ল'বি কোনফালে মূৰটো আছে। মূৰৰ ফালৰ পৰা ধৰিবি, কাঁইটে বিন্ধিব নোৱাৰে, কিন্তু পিছফালৰ পৰা ধৰিলে সৰ্বনাশ হ'ব। এতিয়া মনে মনে বহি থাক, নিজান পৰিলে দেখা যাব মাছ লানি লাগিব। কানায়ে বহি ল'লে শুকান টান মাটিৰ একাষে থকা শিল চটাত। গোটা জোঙা নানা বৰণীয়া শিলবোৰৰ মাজেদি জিৰ জিৰকৈ বাগৰি যোৱা পানীৰ মাজেদি পাৰ হৈ যোৱা চঞ্চল তীব্ৰগতিৰ সৰু মাছবোৰলৈ সি চাই ৰ'ল। কিছু সময় মনে মনে থকাৰ পাছত দেখা পালে কোৰ কোৰ শব্দ কৰি কাষৰ কোল দুডালত ভৰ দি প্ৰকাণ্ড মাগুৰ মাছ এটা আগবাঢ়ি গৈছে। কজলা, পিঠিৰ তলৰ অংশ অলপ বগা আৰু পেটৰ ৰং হালধীয়া ৰঙচুৱা। কানায়ে ইমান ডাঙৰ মাগুৰ মাছ কেতিয়াও দেখা নাছিল। সি কেঙলৈ চালে। কেঙে তাক ইংগিত দিলে নধৰিবৰ বাবে। মাছটো বগোৱা বাই বাই কেঙৰ ওচৰ পোৱাত অকণো শব্দ নকৰাকৈ সি পানীত নামিল আৰু মূৰৰ ফালৰ পৰা মাছটো ধৰি খালৈত ভৰালে। কানায়ে তাৰ বাওঁফালে পানীৰ দ অংশত অগণন মাছে হেন্দুলনি তুলি থকা দেখি আছে। মাছবোৰ যেন হিল্লোল ভাঙি উঠি আহিব খোজে ওপৰলৈ। কানায়ে দেখা পালে অলপ নিজান পৰাৰ লগে লগে মাছবোৰ লানি লাগি ওপৰলৈ উঠি আহিছে। সি মাছবোৰলৈ লাগি চাবলৈ ধৰিলে। পুঠি, খলিহনা, পাভ, কাৱৈ, মাগুৰ, গৰৈ, শাল, শ'ল সকলো মাছেই সি দেখা পালে চকুৰ আগত। কানাইৰ সোঁফালে জানটোৰ উজনি ভাগত পানীৰ সোঁত যি অংশত বেছি সেই অংশত ঠিক মাজতে শিলটোত বহি আছে কেং। সৰু মাছবোৰত চকু দিয়া নাই সি। জানটোৰ একেবাৰে দ অংশত পানী এবেগেট ডেৰ বেগেতকৈ বেছি দ নহয়। সেইফালেদিয়েই ডাঙৰ মাছবোৰ গৈছে বুলি কানায়ে বুজি পালে, কাৰণ পানীৰ ওপৰেদি মাছৰ পিঠিবোৰ ওলাই গৈছে। কেঙে পানীৰ এই অংশৰ পৰা কেইবাটাও ডাঙৰ মাছ ধৰা সি দেখা পালে। দ জানটোৰ পাৰৰ শিলবোৰত কানায়ে দেখা পালে অগণন চৰাই, সুন্দৰ নীলা সেউজীয়া উজ্জ্বল পাখি আৰু কমলা ৰঙা ঠোঁটেৰে বৰ বৰ ডাঙৰ আকাৰৰ মাছৰোকা। অতি ডাঙৰ আকাৰৰ বৰটোকোলা দুটামান, বৰবগ এজাক, মূৰত টিকনি থকা অতি ডাঙৰ বগলী কেইটামানে তাক আকৰ্ষণ কৰিলে। সেইবোৰ চৰাই ঘৰৰ ওচৰত সি দেখা নাই। অলপ দূৰত এটা প্ৰকাণ্ড চৰাইৰ ওচৰত কানাইৰ চকুৰ থৰ লাগিল। শগুনৰ দৰে প্ৰকাণ্ড অৱয়ৱৰ ক'লামটীয়া ৰঙৰ পিঠিৰে এটা চিলনীজাতীয় চৰাই। কেং ওচৰত থকা হ'লে সি সুধিলেহেঁতেন চৰাইটোৰ নাম। কানায়ে এইবাৰ দেখা পালে কেঙে মাছ ধৰিবলৈ এৰি মিদ্যাখন হাতত লৈ পানীৰ মাজেদি আগবাঢ়িছে। প্ৰকাণ্ড মাছ এটা যে পানীৰ মাজেদি আগবাঢ়িছে সেয়া কানায়েও বুজি পাইছে তাৰ পিঠিখন দেখি। পানীৰ দ অংশইদি কাঁড় যোৱা দি কুককুৱাই আগবাঢ়িছে মাছটো। এটা সময়ত কানায়ে দেখা পালে কেঙে ঠিক মাছটোৰ ওচৰত ভৰি দিলে। মাছটোৱে তীব্ৰ গতিৰে আগবাঢ়ি যোৱাৰ তাড়নাত জাপ মাৰি দিলে। কৰফাল খাই মাছটো শিলৰ ওপৰত পৰিল। কেঙে মাছটো ধৰি পেলালে লগে লগে। বৰ ডাঙৰ নহ'লেও মাছটোৰ ১.৫ হাতমান দীঘল হ'ব। অতি প্ৰকাণ্ড ডাঠ বাকলিৰ মাছটো যে প্ৰচণ্ড শক্তিশালী সেইটো দেখিলেই বুজা যায়। কেঙে ক'লে যে মাছটো মহাশ'ল, মানুহে পিঠিয়া বুলিও কয়। মাছটো ধৰাৰ পাছত কেং কানাইৰ ওচৰলৈ আহিল। ইয়াৰেই হ'ব, ব'ল যাওঁ। কানায়ে আচলতে ইমান সময় এটাও মাছ ধৰা নাছিল। প্ৰকৃততে সি চৰাই আৰু মাছবোৰলৈ লাগি চাইহে আছিল। কেং ওচৰলৈ অহাত সি দূৰৈৰ চৰাইবোৰলৈ দেখুৱাই দিলে। কেঙে ক'লে, এইবোৰ মাছ খোৱা চৰাই। মাছৰ সংখ্যা য'তেই বেছি তাতেই এই চৰাইবোৰ গোট খায়। ব'ল বাৰু আজি তোক চৰাইৰ কথাকেই কৈ যাম। তাৰ আগতে উজানৰ কথা শুনি ল। কেঙে খালৈৰ পৰা জীয়াই থকা সৰু মাছবোৰ এৰি দিলে। ডাঙৰ মাছ ৪-৫টামান মাত্ৰ ৰাখি যাবলৈ উঠিল। কানাই পিছে পিছে ঘৰমুৱা হ'ল। কানাইক কেঙে আগবঢ়াই নিলে সৰু সৰু জুৰিটোৰ উজনিলৈ। এই জুৰিটো আচলতে পাহাৰৰ মাজৰ দ হোলাটোৰ পৰা বৈ আহিছে। পাহাৰ দুটাৰ মাজৰ এই দ হোলাটো বহুত মাছৰ বাবে বংশবৃদ্ধিৰ থলী। মানে কি? মই একো বুজা নাই। ডাঙৰ হ'লে ভালদৰে বুজিবি। আচল কথা বহু মাছেই উজনি সোঁতত বহুত দূৰ যোৱাৰ পাছতহে কণী পাৰে, নিৰ্দিষ্ট স্থানত। বহু মাছে আনকি সাগৰৰ পাৰ হৈ বহুত দূৰ গৈ নিৰ্দিষ্ট ঠাইত কণী পাৰে। ইয়ালৈ অহা সকলোবোৰ মাছেই কণী পাৰিবলৈ আহেনে? বেছিভাগেই আহে। কিছুমানে আহে উজনি সোঁতত উটি ভাহি ৰং ধেমালি কৰিবৰ কাৰণে। উজাই আহোঁতে এক প্ৰকাৰ সিহঁত যৌৱনৰ নিচাত মচগুল হৈ আহে।
গতিকে বহু সময়ত উজনি পানীৰ সোঁতে সোঁতে যাওঁতে বাট হেৰুৱায়। মাটিৰ ওপৰেদি কেতিয়াবা বহুদূৰ বগুৱাই আগবাঢ়ে, আনকি গছতো বগাই যায়। গছতো বগায়? মই নিজেই ধৰিছোঁ কেতিয়াবা গছত বগাই যোৱা কাৱৈ মাছ। এই প্ৰকাণ্ড হোলাটো দেখিছ? মাছবোৰ বগাই আহি ইয়াত সোমায়, নানা জান জুৰিয়েদি আকৌ বহুদূৰ সৰু বৰ পাহাৰীয়া গাঁত কিম্বা হোলাবোৰলৈ যায়। কথা পাতি পাতি হাবিৰ সুৰসুৰীয়া বাটেৰে সৰকি আহি মূল ৰাস্তাটোত উঠোঁতে বহুত ঠাইত দেখা পালে মাটিৰ ওপৰেদি বগাই অহা আৰু জঁপিয়াই পৰা মাছ চটফটাই থকা। ইয়াত যে এই মাছবোৰ আছে, এইবোৰ সদায় এইদৰে অহা যোৱা কৰি আছেনে? মানুহ চৰাই জীৱ জন্তুবোৰে খাওঁতে খাওঁতে এইবোৰ শেষ নহ'বনে? কোনে কৈছে শেষ নহ'ব? বহুত মাছ ইতিমধ্যে শেষ হ'লেই। আগলৈ চাগে বহু মাছ শেষ হ'ব। এই ধৰচোন অতি ডাঙৰ চানেকীয়া মাছ আজিকালি তেনেই কমি আহিল। কিছুমান জাতৰ মাছ আকৌ ক'ৰবাত কাৎচিতহে দুটা এটা ওলায়। কেঙৰ কথা শুনি কানাইয়ে চালে কেঙৰ হাতত ওলমি অহা পিঠিয়াটোলৈ। এই পিঠিয়া, কচ, ৰিঠা আদি মাছবোৰ নাইকিয়া হ'ল। পানীত থকা শিহু, উট, ঘৰিয়াল, কুম্ভীৰ আদি প্ৰায় নাইকিয়াই হ'ল। কানায়ে ক'লে, বেছিভাগ মাছ চাগৈ মাছৰোকাৰ দৰে চৰাইবোৰে খায়েই শেষ কৰিলে। নহয় অ' বেঙা, মাছৰোকাই খাই কি মাছ শেষ কৰিব? মানুহেই চবৰে মূলতে, বুজিছ? কেনেকৈ? মই হ'লে একো বুজা নাই। শুন, মানুহে বহু ধৰণে মাছবোৰ নিৰ্বংশ কৰিলে। এই ধৰ মানুহে যে নদীত বান্ধ দিছে, ৰাস্তা বান্ধিছে, মথাউৰি দিছে, এইবোৰে মাছৰ চৰাচৰ ঠাই কম কৰি আনিছে নে নাই? আৰু এই যে ধৰ চাহ বাগানৰ চাহ গছত দিয়া ঔষধ, কাৰখানাৰ দূষিত পানী, এইবোৰ আহি নদীৰ পানীত পৰিছে নে নাই? দূষিত পানীত মাছবোৰ মৰিছে নে নাই? কেঙৰ কথা শুনি কানাইয়ে একো নামাতিলে কিছু সময়। তাৰ মনৰ মাজত কেঙৰ কথাবোৰ ঘূৰপাক খাবলৈ ধৰিলে। মানুহবোৰক বৰ নিষ্ঠুৰ যেন লাগিল। শুন কানাই, আমাৰ যিবোৰ মাছৰ নাম ক'লোঁ, তেনে মাছ সাগৰত ভৰি আছে পৃথিৱীৰ দেশে দেশে। কিন্তু সেইবোৰ মাছৰো একে কথা, নিতৌ নিৰ্বংশ হ'ব লাগিছে বহু মাছ। ভাল বাটত উঠাৰ সময়তে কানায়ে দেখা পালে বৰ ডাঙৰ চিলনীজাতীয় দুটামান চৰাই উৰি ফুৰিছে ওপৰত। মাজে মাজে দুই এটা পাক মাৰি তললৈ নামি আহি তলৰ পৰা মাছ বুটলি লৈ উৰি গৈছে দূৰলৈ। দূৰলৈ উৰি যোৱা চৰাইবোৰলৈ চাই চাই কানায়ে ক'লে, তইতো আজি চৰাইৰ কথাহে ক'ম বুলি কৈছিলি। ইমান সময়ে মাছৰ কথা পাতি থাকোঁতেই গ'ল। কেঙে হাঁহিলে। মাছৰ কথা কওঁতে চৰাইৰ কথাও কৈয়ে গৈছোঁ দেখোন। কানাই তথাপি যেন সন্তুষ্ট নহ'ল। মোক আৰু বহুত লাগে চৰাইৰ কথা। সি কেঙৰ ফালে চাই ক'লে, চৰাইৰ কথা তোক একেদিনাই কিদৰে কৈ শেষ কৰিম। কত চৰাই আমাৰ জগতত, কিছুমান বৰ ডাঙৰ, কিছুমান সৰু আৰু ভয়াতুৰ, কিছুমান অতি শান্ত ভদ্ৰ, কিছুমান ভয়ংকৰ, কিছুমান গান গোৱা, কিছুমান মাত নমতা, কিছুমান জলচৰ, কিছুমান ডেউকা থকা, উৰি যাব পাৰে, কিছুমান মঙহাল, চিকাৰীৰ হেনচকু সেইবোৰৰ ওপৰত, কিছুমান আকৌ ক্ষীণ কিন্তু পক্ষীবোৰ অতি সুন্দৰ, কিছুমান অতি কুন্দচ কিন্তু অতি সুমধুৰ গীত গায়, কিছুমান বিলুপ্তই হৈ গ'ল। চৰাইৰ কথা তোক কেতিয়াবা ক'ম বাৰু। কিন্তু এই যে বিলুপ্তবোৰৰ কথা কৈছ, সেইবোৰ কেতিয়া কেনেকৈ বিলুপ্ত হ'ল? মানুহেই বিলুপ্ত কৰিছে বেছিভাগ। মঙহৰ বাবে, পাখিৰ বাবে নাইবা তেলৰ বাবে মঙহৰ বাবেই বেছি। আমাৰ ইয়াত থকা চৰাইবোৰ বিলুপ্ত হৈছে নেকি কেতিয়াবা? অকল চৰাইয়ে নহয়, আন সকলো জীৱ জন্তু বিলুপ্ত হোৱাৰ ভয় আছে। ইতিমধ্যে কিছুমান বিলুপ্ত হৈছেই। ডাঙৰ চৰাইবোৰ, ধুনীয়া পাখিৰ চৰাইবোৰৰ উপৰিও মাংস খাব পৰা চৰাইবোৰো প্ৰায় নাইকিয়াই হৈ আহিছে। ঘিলা হাঁহ, শৰালী হাঁহ, দেও, ৰাজহাঁহ, কামচৰাইৰ ডাঙৰ জাতৰ ভাটৌ, ধনেশ, মৰা, বৰবগলী, ক'লা ঠেঙৰ বগলী, কুৰুৱা, মৌ সাপ, ৰজা শগুন বা বিট শগুন আদিবোৰ আজিকালি সংখ্যাই কমি গ'ল। তই যে আটাইতকৈ ডাঙৰ চৰাইবোৰৰ কথা কৈছ, সেইবোৰ কি? সেইবোৰ পৃথিৱীৰ ভিতৰতে ডাঙৰ চৰাই। ইয়াৰ কিছুমান মানুহে কেতিয়াবাই নিৰ্বংশ কৰিলে। বিভিন্ন জাতৰ ঈগল, এলিফেণ্ট বাৰ্ড, মোৱা, অষ্ট্ৰিচ বা উট চৰাই, এমু আদিৰ চিনেই নাইকিয়া হ'ল। চিৰিয়াখানাত উটপক্ষী দেখিছোঁ। গোটেই পৃথিৱীতে এতিয়া মাত্ৰ কেইটামান ঈগলহে বাচি আছে। নাইকিয়া হোৱা চৰাইবোৰৰ কথা শুনি কানাইৰ বৰ দুখ লাগিল। দুপৰীয়া ভাত খাবলৈ লৈও তাৰ সোৱাদ মন নবহিল। নাকে মুখে এসোপা গুজি লৈ সি দৌৰিবলৈ ধৰিলে কেঙৰ ঘৰলৈ।
তাৰ জানিবৰ মন গ'ল আগতে মৰি নাইকিয়া হৈ যোৱা চৰাইবোৰৰ বিষয়ে, জন্তু আৰু মাছবোৰৰ বিষয়ে। তাৰ ধাৰণা সেইবোৰৰ কথা কেৱল কেঙেহে জানে। কেঙৰ ওচৰত সি সেইদৰেই হাজিৰ হোৱা দেখি অতি আদৰ কৰি তাক নি ভিতৰত বহিবলৈ দিলে। কি হ'ল কানাই, তই যে ইমান ৰ'দখনত ঢপলিয়াই আহিলি, কথাটো কি? কি ক'ম কি নক'ম ভাবি থিৰাং কৰিব নোৱাৰি কানায়ে ক'লে, সেই যে মৰি যোৱা জীৱ জন্তুবোৰৰ কথা কৈছিলি। সেইবোৰ। কেঙে হাঁহিলে। সি ভিতৰলৈ গ'ল আৰু এখন মোটা আকাৰৰ কিতাপ উলিয়াই আনিলে। কিতাপখন ছবিৰ। ইয়াত বহুতো বিলুপ্ত জীৱ জন্তুৰ ছবি আছে। এইখন ঘৰত ভালদৰে চাবি। তাৰ আগতে কোঠালিলৈ মাতি লৈ গ'ল আৰু বেৰত ওলোমাই থোৱা এখন ডাঙৰ মানচিত্ৰৰ সমান ছবিৰ কাষত থিয় হ'ল। কেঙে ছবিখনলৈ চাই ক'বলৈ ধৰিলে, এই তালিকাখনত তই দেখিছনে? 3টা ভাগ কৰা আছে। প্ৰথম ভাগটোত 11,000 বছৰ আগৰ, দ্বিতীয় ভাগটো 11,000 বছৰ আগৰ পৰা 1950 চন মানলৈ, আৰু তৃতীয় ভাগটো বৰ্তমান কালৰ। আজিৰ পৰা 11,000 বছৰ আগতে নাইকিয়া হোৱা জন্তুবোৰ চা। গ্লিপ্টডন্ট নামৰ প্ৰকাণ্ড কাছৰ দৰে এবিধ প্ৰাণী, ডেগাৰৰ দৰে দাঁত থকা প্ৰকাণ্ড বাঘ, কাঙাৰু পৰিয়ালৰ প্ৰকাণ্ড প্ৰক্টপডন্ট, প্ৰকাণ্ড তৃণভোজী স্লথ, প্ৰকাণ্ড আমেৰিকান মেমথ, ডাঙৰ গড় আকৃতিৰ অষ্ট্ৰেলিয়ান ডিপ্ৰটডন্ট আদি। এইবোৰ বেছিভাগ পৃথিৱীৰ বুকুত চিকাৰীয়ে শেষ কৰিলে। ইয়াৰ পাছৰ যুগত বিলুপ্ত হ'ল প্ৰকাণ্ড চৰাই 10 ফুট ওখ মোৱা, ডেউকাবিহীন বগলীজাতীয় চৰাই, এপটাৰাবিছ গ্লেনছ, পেচেঞ্জাৰ্ছ পিয়ন, কেৰলিনা ভাটৌ, ডল্ড আদি। এটা যুগতে বিলুপ্ত হ'ল বৃহৎকাৰ লেমুৰ, আউৰ্কছ নামৰ বনৰীয়া গৰু, টাছমেনিয়ান কুকুৰনেচিয়া, কুৱাগা নামৰ অদ্ভুত গাধজাতীয় প্ৰাণী। লগতে বিলুপ্ত হ'ল বৃহৎ আকাৰৰ ষ্টেলাৰ্ছ চি কাউ, জলগাভী, নীলাতিমি আদি। শেহতীয়া যুগতো আমি বহুত জীৱ জন্তু হেৰুৱাইছোঁ। তাৰ ভিতৰত 2 খৰ্গযুক্ত গড়, স্নো লিওপাৰ্ড, বৰফাবৃত অঞ্চলত নাহৰফুটুকীয়া চিতাবাঘ, পৰ্বতীয়া গৰিলা আদি জন্তু, আৰু কেলিফৰ্ণিয়ান কণ্ডৰ, বগা পাখিৰ গোৱান আদি পক্ষী। কেঙে কানাইৰ পিঠিত থপৰিয়াই ক'লে, এইবোৰ পৃথিৱীৰ জীৱ জন্তুৰ আয়ুসৰ তুলনাত তেনেই নতুন কথা। ইয়াৰ লাখ লাখ বছৰ আগৰ পৰাই পৃথিৱীৰ বুকুৰ পৰা চামে চামে জীৱ জন্তু নাইকিয়া হৈছে। বিৰাটাকাৰ ডাইনছৰ, সৰীসৃপজাতীয় প্ৰাণী, জলচৰ প্ৰাণী আদি বিলুপ্ত কিদৰে হ'ল আজি কেৱল বিজ্ঞানীসকলে অনুমানহে কৰিছে। তই ডাঙৰ হ'লে এইবোৰ পঢ়িবি আৰু বুজিবি। কানাইৰ মনটো দুখেৰে ভৰি পৰিল। কেঙে তাক ক'লে, এইবোৰ তই ডাঙৰ হ'লে ভালদৰে বুজিবি। পৃথিৱীৰ বুকুলৈ চামে চামে জীৱ আহি আছে, বিলুপ্ত হৈ আছে, প্ৰকৃতিৰ লগত যুঁজি, পাৰিপাৰ্শ্বিকতাৰ লগত খাপ খাই থকাটোহে বাচি আছে। এইটোৱেই প্ৰকৃতিৰ নিয়ম। যেতিয়াই এটাই আনটোক ধ্বংস কৰিবলৈ ভয়ংকৰ প্ৰচেষ্টা কৰিছে, তেতিয়া সাধাৰণতে দুয়োটা ধ্বংস হৈছে। বাৰু তই এতিয়া খেলগৈ যা, মই তোক কালিলৈ অতি সুন্দৰ বস্তু এটা দেখুৱাবলৈ নিম। কানাই ধীৰে ধীৰে আগবাঢ়ি গ'ল পথাৰখনৰ ফালে। তাত ৰাধাই হাঁহ এপালৰ পিছে পিছে দৌৰি আছে। হাঁহ পোৱালি এটা ধৰাৰ বাবে তাইৰ এই চেষ্টা। তাৰ হাঁহি উঠিল। মই সপককৈ ধৰি পেলাম, চাই থাক। ৰাধাই শুনিলে তাৰ কথা। কানাইৰ মনৰ মাজৰ পৰা খন্তেকতে দুখভাৱ নাইকিয়া হ'ল। বোকাপানীৰ মাজেদি সি দৌৰ মাৰিলে। সি দৌৰি গৈ জাপ মাৰি হাঁহজাকৰ মাজতে পৰিলগৈ। সপককৈ ধৰি আনিলে পানীত লুকুৱাব খোজা কণমানি পোৱালিটো। হালধীয়া নোমেৰে কোমল বুকুখন ঢাকি ৰখা পোৱালিটোৰ চকুত সি দেখা পালে বিস্ময়। ৰঙা কমলা ঠেংখন মেলি দি কি কৈ উঠিল সি। পোৱালিটো কানায়ে তুলি দিলে ৰাধাৰ হাতত।